Hi guys, Happy New Year. আশা কৰো সুপৰে যাতে আহা বছৰটো ভালে ভালে যায়, আশাবিলাক পূৰণ হয়। Hello guys, welcome to another vlog. শুনক কথা হল কি মোক আমাৰ চৌধুৰী ফোন মাৰছিল গধূলি 7টাত বোলে তলে থাক 8টা বজাত তোৰ ঘৰ পাম। তে বিশ্বাস কৰক গাইজ মই আপোনাক দেখাইছো এইটো চাওক 10:55 এইটা আমাৰ ঘৰত আহি পায় 3 ঘণ্টা মই ঘৰত মহ মাৰি আছো। চৌধুৰী তুমি ইমান বেয়া কে আমাৰ ভুল হৈছে, মাফ খুজ ভৰিত ধৰি মাফ খুজ 8 লাখ খুজিম দে। 11টা যাই বেছি আমাৰ ঘৰ এতিয়া যাই আছো বিকিত তাতে ৰাতি অলপ এডিটিংৰ কাম আছে। ৰাইজ এই ৰাস্তা আগত দেখা নাই গাড়ী পুৰা পাক্কা 10ত যাই আছে, মানে এই অৱস্থা হৈছে, মানে ধোৱা কুঁৱলী অৱস্থা একেবাৰে নাই, এই অলপমান চাফা হৈছে। যাওঁ দিয়ক আমি। হেল্ল' ৰাইজ, আহি পালো বেগৰ ঘৰ, ভাত খালো, আশীক গালি পাৰিলো, এতিয়া কাম কৰি আছো। এটা কিবা বনাইছে বোলে গধূলিৰ পাই দেখাবাক লৈ ফোন কৰি আহিছিল, এতিয়া প্লে কৰিব কাৰণে। দুই নম্বৰ মডেলটো আছে পেনটো তোমাৰ চিনেমেটিক শ্বট লোৱা হয় এনেকে এই বস্তুটো নহয় দে এইটো হয় দে। তাৰপিছত মুথ্ৰি কি এইটো চাহ পাইছো গুড মৰ্নিং ৰাইজ। এই যোৱা ৰাতিটো আমি বিকিতে আহি পালো, ৰাতি অলপ কিবা কিবি কাম কৰিলো কিন্তু গোটেইখিনি কাম নহ'ল। তো এতিয়া উঠছো, অলপমান আছে বজি আছে। তো এতিয়া উঠছো, উঠি কিনে আকৌ যাম খাটিকুচিৰ ফালে, অলপ জাগা চাব লগা আছে, 2-এটা বস্তু ঠিক কৰি থৈ আহিব লগা আছে। তো আপোনালোকে চাই থাকক আমাৰ লগত, আমি আপোনালোক দেখাইছো। হেল্ল' গাইজ, আমি এতিয়া লোকেশ্যনত যাই আছো। আমাৰ লোকেশ্যনত অলপ কাম আছে, কিবা কিবি অলপমান ঠিক কৰিব লগা আছে, বস্তু বেছি দিব লগা আছে। আৰু মাত নাই মই মানে মোক পাছফালে বহিছে ইয়াতে, আগফালে বহিবা নতে, মই সেইকাৰণে বেয়া লাগছে, দুখ লাগছে, মই কাটি আছো। কাম চাম অলপ গাইজ চাই থাকক। আহি পাইছিলোঁ জেগা খাটিকুচি, আহি কিনে চালোঁ জেগাখিনি ভাল লাগিল, পচন্দ হ'ল। মানে যেনেকুৱা ঠাই বিচাৰি আছিলোঁ, যেনেকুৱা ঘৰ লাগে আমাক, যেনেকুৱা বাৰাণ্ডা লাগে, যেনেকুৱা পৰিৱেশ লাগে, গোটেইখিনি পালোঁ ইয়াতে। তো চব ঠিক ঠাক কৰিলোঁ ইয়াতে আমি 26 তাৰিখে আহিম এগেইন শ্বুট কৰিব। এতিয়া আমাৰ চৌধুৰী গাড়ী ঘূৰাই আছে, গাড়ী ঘূৰাব নোৱাৰি, মানে অল এভৰিথিং ইজ মানে ছেটেল বুলি ক'ব পাৰি। ঠাই চোৱা, লোকেশ্যন চোৱা, চালোঁ, পচন্দ হ'ল, আহিম এগেইন। চৌধুৰী মিলছি না জেগাখিনি? জেগাখিনি ভালে লাগছে, বাকী আমি ভাবা হিচাপতে হৈছে। আগতে এটা বেলেগ কিন্তু আজি চেঞ্জ কৰা গ'ল ঘৰটো, আজি দেখা নহ'ল বাৰু, ঘৰত মানুহ নাই। মানে পমক্কা খাইছোঁ, পমক্কা খালে মজা লাগিল। আমাৰ আনা যায়